নমস্কাৰ মই ধনজিত কলিতা পোনপ্ৰথমে আপোনালোক সকলোকে বহুত স্বাগতম জনাইছোঁ অসম টেট 2021 ৰ মেথছৰ MCQ সিৰিজলৈ আৰু বন্ধুসকল লৈ আহিছোঁ আপোনালোকৰ মাজলৈ মডেল কুৱেশ্যন পাৰ্ট 12 আৰু এই 12 নম্বৰ পাৰ্টটো আপোনালোকৰ বাবে বহুতেই বেছি গুৰুত্বপূৰ্ণ আৰু লাগতিয়াল হয় কিয়নো আজি আমি ইয়াত অতিকে গুৰুত্বপূৰ্ণ কেইটামান প্ৰশ্ন আলোচনা কৰিম আৰু আটাইকেইটা প্ৰশ্ন মই লৈছোঁ জ্যামিতিৰ ফালৰ পৰা আৰু বন্ধুসকল নিশ্চয় আপোনালোকে সকলোৱে জানেই যে জ্যামিতি আমাৰ বাবে কিমান বেছি গুৰুত্বপূৰ্ণ হয়নে গতিকে আপোনালোকে সকলোৱে ভিডিওটো সম্পূৰ্ণকৈ চাব কোনেও স্কিপ নকৰিব কিয়নো প্ৰতিটো প্ৰশ্নই বহুত গুৰুত্বপূৰ্ণ আৰু পৰীক্ষাত অহাৰ বহুত বেছি সম্ভাৱনা আছে চাওক আপোনালোকে প্ৰথমটো প্ৰশ্ন মই কি লৈছোঁ যে প্ৰথমটো প্ৰশ্নৰ নম্বৰ কিমান হ'ব 81 নম্বৰ হ'ব হয়নে কাৰণ যোৱাকালি আমি 80 লৈকে কুৱেশ্যন কৰিছিলোঁ গতিকে 81 নম্বৰটো হ'ব আজিৰ প্ৰথম প্ৰশ্ন আৰু এই প্ৰশ্নটো মই কি লৈছোঁ যে এটা ত্ৰিভুজৰ কোণ তিনিটাৰ অনুপাত আমাক কিমান দিছে 1:2:3 তেতিয়াহ'লে আমাক সুধিছে যে ত্ৰিভুজটো কি ত্ৰিভুজ হ'ব মানে সমকোণী ত্ৰিভুজ হ'ব নে সূক্ষ্মকোণী ত্ৰিভুজ হ'ব নে স্থূলকোণী ত্ৰিভুজ হ'ব আমি উলিয়াব লাগে এতিয়া আমি তাৰ আগত জানিব লাগিব যে সমকোণী ত্ৰিভুজ কি হয়নে বা সূক্ষ্মকোণী ত্ৰিভুজ কি হয় এইটো বস্তু আমি জানিব লাগিব বা স্থূলকোণী ত্ৰিভুজ কি হয় আমি এই কথাটোও জানিব লাগিব তেতিয়াহে আমি গম পাম যে ত্ৰিভুজটো কি ত্ৰিভুজ হ'ব হয়নে নহয় এতিয়া যদি আপোনালোকে নাজানে যে সমকোণী সূক্ষ্মকোণী বা স্থূলকোণী কি তেতিয়াহ'লে প্ৰব্লেম হৈ যাব গতিকে যদিহে আপোনালোকে মোৰ ক্লাছসমূহ প্ৰথমৰ পৰা কৰি আহিছে তেতিয়াহ'লে নিশ্চয়কৈ সকলোৱে ক'ব যে এটা ত্ৰিভুজত যদি এটা সমকোণ থাকে তেতিয়াহ'লে সেই ত্ৰিভুজটোক কোৱা হ'ব সমকোণী যদি আটাইকেইটা কোণৰ মান 90 ডিগ্ৰীতকৈ সৰু তেতিয়াহ'লে সূক্ষ্মকোণী আৰু যদি যিকোনো এটা কোণৰ মাপ 90 ডিগ্ৰীতকৈ বেছি হয় তেতিয়া তাক কি বুলি কোৱা হ'ব স্থূলকোণী ত্ৰিভুজ বুলি কোৱা হ'ব এতিয়া চাওক যে আমাক অনুপাতটো কি অনুপাত দিছে যে 1:2:3 এতিয়া আমি ইয়াৰ পৰা ধুনীয়াকৈ কোণকেইটা উলিয়াই ল'ম তাৰ আগতে আমি কি কৰিব লাগিব এই অনুপাতকেইটা যোগ কৰিব লাগিব এতিয়া চাওক আপোনালোকে যদি আমি অনুপাতকেইটা যোগ কৰোঁ তেতিয়াহ'লে আমি যোগফলটো কিমান পাম যে 2 1 3 3 3 কিমান হ'ব 6 পালোঁ আমি কি অনুপাতকেইটাৰ যোগফল পালোঁ নে পোৱা নাই 6 আমি কি পালোঁ অনুপাতকেইটাৰ যোগফল পালোঁ এতিয়া প্ৰথমটো যদি আমি কি বুলি কয় কোণ উলিয়াব লাগে তেতিয়াহ'লে আমি কি কৰিব লাগিব এই 6 ভাগৰ 1 কৰিব লাগিব পূৰণ কি দিব লাগিব যে ত্ৰিভুজৰ তিনিওটা কোণৰ সমষ্টি কিমান বোলে 180 ডিগ্ৰী গতিকে ইয়াৰ লগত আপোনালোকে ধুনীয়াকৈ 180 ডিগ্ৰীটো পূৰণ কৰি দিয়ক এতিয়া চাওক এই 6 ৰে 18 কিমান বাৰ যাব 3 বাৰ যাব গতিকে শূন্যটো ইয়াৰ লগত উঠাই দিয়ক 30 1 গুণ কিমান হ'ব 30 মানে আমি প্ৰথমটো কোণ কিমান পালোঁ 30 ডিগ্ৰী পালোঁ হৈ গ'ল এটা কোণ ওলাই গ'ল কিমান পালোঁ আমি 30 ডিগ্ৰী পালোঁ এতিয়া যদি আমি 2 নম্বৰ কোণটো উলিয়াও তেতিয়াহ'লে আমি কেনেকৈ উলিয়াম এই একে প্ৰচেছতে উলিয়াম চাওক আপোনালোকে যোগফলটো কিমান বোলে আমি যোগফলটো পাইছোঁ 6 এতিয়া 2 নম্বৰ কোণটো কিমান 2 হয়নে নহয় 2 নম্বৰ কোণটো 2 অনুপাতত আছে গতিকে ইয়াৰ লগত আপোনালোকে ধুনীয়াকৈ পুনৰবাৰ 180 ডিগ্ৰী পূৰণ কৰি দিয়ক এতিয়া 6 ৰে 180 কিমান বাৰ যাব 30 বাৰ যাব তাৰ মানে আমি কিমান পালোঁ এইবাৰ 30 2 গুণ 60 মানে নেক্সট কোণটোৰ মাপ কিমান পালোঁ আমি 60 ডিগ্ৰী পালোঁ একেদৰে আপোনালোকে লাষ্টৰটো উলিয়াই লওক লাষ্টৰটো কিমান বুলি কৈছে অনুপাতত 3 বুলি কৈছে মানে 6 ভাগৰ 3 পূৰণ আপোনালোকে কিমান কৰি দিয়ক 180 ডিগ্ৰী অ'কে এতিয়া চাওক 6 ৰে 180 পুনৰ 30 বাৰ গৈছে এতিয়া 30 3 গুণ কিমান হ'ব 90 ডিগ্ৰী হ'ব মানে আমি কি গম পালোঁ যে ত্ৰিভুজটো যিটো ত্ৰিভুজ ইয়াত উৎপন্ন হৈছে ত্ৰিভুজটোৰ এটা কোণৰ মাপ কিমান 30 ডিগ্ৰী বেলেগ এটা কোণৰ মাপ 60 ডিগ্ৰী আৰু এটা কোণৰ মাপ কিমান হৈছে 90 ডিগ্ৰী এতিয়া চাওক আপোনালোকে যে যদি যিকোনো ত্ৰিভুজ এটাত তাৰ যিকোনো এটা কোণৰ মাপ 90 ডিগ্ৰী হয় তেতিয়াহ'লে সেই কোণ ত্ৰিভুজটোক আমি কি ত্ৰিভুজ বুলি কওঁ সমকোণী ত্ৰিভুজ বুলি কওঁ কাৰণ কিয় যে সেই ত্ৰিভুজটোত এটা কি আছে সমকোণ আছে মানে এনেকুৱা 90 ডিগ্ৰী হ'লে কি এনেকুৱা হ'ব লাগিব তেতিয়াহে 90 ডিগ্ৰী হ'ব হয়নে নহয় এতিয়া এনেকুৱা ধৰণৰ 90 ডিগ্ৰীৰ কোণ যদি এটা আছে তেতিয়াহ'লে কি হ'ব লাগিব সেই যিটো ত্ৰিভুজ উৎপন্ন হৈছে এই ত্ৰিভুজটোক আমি সমকোণী ত্ৰিভুজ বুলি ক'ম মানে এ নম্বৰ অপশ্যন কি হ'ব এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব ক্লিয়াৰ আপোনালোকৰ কনচেপ্টখিনি ক্লিয়াৰ হয়তো আপোনালোকক এনেকুৱাকৈ ক'ব পাৰে যে তাৰ আটাইতকৈ ডাঙৰ কোণ কোনটো তেতিয়া আপোনালোকে 90 ডিগ্ৰীটো চিলেক্ট কৰিব লাগিব যদি আপোনালোকক কুৱেশ্যনত কয় যে আটাইতকৈ সৰু কোণ কোনটো তেতিয়াহ'লে আপোনালোকে এই 30 ডিগ্ৰীটো চিলেক্ট কৰিব পাৰে ঠিক আছে মানে কৰিব লাগিব পাৰে নহয় লাগিব যদি সৰুটো উলিয়াব দিয়ে ঠিক আছে মানে এনেকুৱা কুৱেশ্যন এটা দি কিনে আপোনালোকক কুৱেশ্যনৰ ধাৰণাটো বহুত বেলেগ কৰিব পাৰে মানে মই সুধিছোঁ আপোনালোকক ত্ৰিভুজটো কি কিছুমানে সুধিব পাৰে ত্ৰিভুজটোৰ আটাইতকৈ সৰু মানে কোনটো হয়নে নহয় এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকৰ পৰীক্ষা নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ নেক্সট কুৱেশ্যনটো অতিকে গুৰুত্বপূৰ্ণ এটা কুৱেশ্যন যে কুৱেশ্যনটো আমি কি লৈছোঁ এটা ৰম্বাছৰ কৰ্ণ দুডালৰ দৈৰ্ঘ্য 6 চেণ্টিমিটাৰ আৰু 8 চেণ্টিমিটাৰ হ'লে বাহুৰ মাপ কিমান হ'ব এতিয়া ৰম্বাছৰ যিটো ক্লাছ কৰিছিলোঁ আপোনালোকলৈ দীঘলীয়া ক্লাছ এটা আগবঢ়াইছিলোঁ হয়নে সেই ক্লাছটো যিসকলে কৰিছে তেওঁলোকেতো পূৰা ক্লিয়াৰকৈ কৰিব পাৰিব মানে এই কুৱেশ্যনটো মানে কি কৈছিলোঁ যে ৰম্বাছৰ কৰ্ণ দুডাল আৰু বাহুৰ মাজত এটা ওতপ্ৰোত সম্পৰ্ক আছে কেনেকুৱা সম্পৰ্ক আছে যে বাহু সমান আমি কেনেকৈ উলিয়াব পাৰোঁ যে বাহু সমান আমি কি কৰিব লাগে কৰ্ণ যি আছিলে আমাৰ d1 স্কুৱেৰ
যোগ d2 স্কুৱেৰ আৰু ইয়াক আমি হৰণ কৰি দিব লগা আছিল কিহেৰে 2ৰে এইটো আছিল কি বাহু আৰু কৰ্ণৰ মাজৰ সম্বন্ধ গতিকে বাহু যদি আমি উলিয়াব লাগে তেতিয়াহ'লে আমি কি কৰিব লাগিব এই d1 স্কুৱেৰ প্লাছ d2 স্কুৱেৰক আমি বৰ্গ কৰি দিব লাগিব মানে চাওক আপোনালোকে d1 স্কুৱেৰ কিমান হ'ব এতিয়া d1 ৰ মান কিমান দিয়া আছে আমাক 6 গতিকে 6 স্কুৱেৰৰ মান আপোনালোকে এনেকৈ লিখি দিয়ক যে 6 স্কুৱেৰ প্ৰথমে লিখক তাৰপিছত আপোনালোকে লিখক 8 স্কুৱেৰ তাৰপিছত ধুনীয়াকৈ চিনডাল দি দিয়ক ৰুট চিনডাল আৰু শেষত কি লিখক আপোনালোকে তলত 2 হয়নে নেক্সট আপোনালোকে কি কৰক যে 6 6 গুণ কিমান হ'ব 6 6 গুণ হ'ব 36 যোগ 8 8 গুণ কিমান হ'ব 64 ওপৰত কি আছে ধুনীয়াকৈ ৰুট অভাৰ চিনডাল দিয়া আছে আৰু তলত কি আছে এটা 2 আছে এতিয়া চাওক আপোনালোকে 36 আৰু 64 যোগ কৰিলে আমি কিমান পাম বোলে 100 পাম ওপৰৰ ৰুট চিনডালটো আছে কি অলৰেডি হয়নে তলত কি পালোঁ আমি 2 পালোঁ এতিয়া চাওক 2 পালোঁ মানে কি 2টো দিয়াই আছে নেক্সট আমি কি পাম এতিয়া ৰুট 100 মানে কি ৰুট 100ক আমি ধুনীয়াকৈ 10 লিখিব পাৰোঁ কাৰণ কিয় 10 স্কুৱেৰ মানে হৈছে ৰুট 100 গতিকে আমি 10ক যদি 2ৰে হৰণ কৰি দিওঁ তেতিয়া আমি উত্তৰ কিমান পাম 5 পাম গতিকে ইয়াৰ শুদ্ধ উত্তৰ আমি কিমান পালোঁ 5 পালোঁ ক'ত আছে শুদ্ধ উত্তৰটো ডি নম্বৰ অপশ্যনত আছে মানে যিটো ৰম্বাছৰ কৰ্ণৰডালৰ দৈৰ্ঘ্য 6 চেণ্টিমিটাৰ আৰু 8 চেণ্টিমিটাৰ হ'ব তেন্তে সেই ৰম্বাছটোৰ বাহুৰ মাপ কিমান হ'ব 5 চেণ্টিমিটাৰ কি হ'ব ক্লিয়াৰ আপোনালোকৰ সকলোৰে পুৰা ক্লিয়াৰ হৈ গৈছেনে একদম ধুনীয়াকৈ কনচেপ্টটো ক্লিয়াৰ কৰি গৈ থাকিব নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ এইটো গুৰুত্বপূৰ্ণ কুৱেশ্যনে হয় ধুনীয়াকৈ চাওক কুৱেশ্যন কেইটা যে কি লৈছোঁ 83 নম্বৰ কুৱেশ্যনটো 75ক মানে 75 ডিগ্ৰীক ৰেডিয়ানত প্ৰকাশ কৰিলে তাৰ মান কিমান হ'ব ঠিক আছে 75 ডিগ্ৰীক যদি আমি ৰেডিয়ানত প্ৰকাশ কৰোঁ তেতিয়াহ'লে তাৰ মান কিমান হ'ব আমাক সুধিছে আৰু মই যোৱাকালি যিটো আপোনালোকক ভিডিঅ' আগবঢ়াইছিলোঁ মানে গধূলি সেই ভিডিঅ'টোত মই আপোনালোকক ধুনীয়াকৈ বুজাই দিছিলোঁ যে ৰেডিয়ানক আমি কেনেকৈ প্ৰকাশ কৰিব পাৰোঁ মানে প্ৰথম কথা আপোনালোকে এইটো বস্তু জানিব লাগিব যে 1 ৰেডিয়ান সমান কিমান ডিগ্ৰী মানে 1 ৰেডিয়ান সমান কিমান ডিগ্ৰী যদি আপোনালোকে উলিয়াব লাগে তেতিয়াহ'লে আপোনালোকে কি কৰিব লাগিব সদায় 180 ডিগ্ৰী সমান 1 ৰেডিয়ান এতিয়া 1 ৰেডিয়ান সমান আমি গম পালোঁ 180 ডিগ্ৰী 1 ডিগ্ৰী সমান কিমান হ'ব 1 ডিগ্ৰী সমান হ'ব 180 ভাগৰ 1 ৰেডিয়ান হয়নে নহয় 180 ডিগ্ৰী ভাগৰ 1 ৰেডিয়ান হ'ব এইটো কি হ'ব 1 ডিগ্ৰীৰ মান আমাক সুধিছে কিমান ডিগ্ৰীৰ মান আমাক সুধিছে 75 ডিগ্ৰীৰ মান সুধিছে গতিকে 1 ডিগ্ৰী মানে যদি এইখিনি হয় 75 ডিগ্ৰী হ'ব লাগিলে ইয়াৰ লগত আপোনালোকে ধুনীয়াকৈ 75টো পূৰণ কৰি দিয়ক এতিয়া কি কৰক আপোনালোকে ধুনীয়াকৈ কাটাকাটি কৰক চাওক 5ৰে ধুনীয়াকৈ কাটাকাটি যাব 5 1 গুণ 5 5 5 গুণ 25 মানে 15 5 গুণ 75 পাই গ'লোঁ নেক্সট 5ৰে আপোনালোকে এইটো কাটক যে 5 3 গুণ 15 5 6 গুণ 30 আকৌ কাটাকাটি যাব কিহেৰে যাব 3ৰে যাব হয়নে 3ৰে 36ক যাব কিমান 12 বাৰ 3ৰে 5ক যাব কিমান 5 বাৰ গতিকে আমি শেষত লিখিব পাৰোঁ যে 5 পাই চি আৰু তলত আমি কি লিখিব পাৰোঁ মানে কিমান পালোঁ 12 পালোঁ আৰু এইটো কি হ'ব ইয়াৰে শুদ্ধ উত্তৰ 12 ভাগৰ 5 ৰেডিয়ান হ'ব কিমান হ'ব উত্তৰ 12 ভাগৰ 5 ৰেডিয়ান হ'ব 75 ডিগ্ৰীক যেতিয়া আমি ৰেডিয়ানত প্ৰকাশ কৰিম একদম গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু এবাৰ পৰীক্ষাত অহাৰ বহুত সম্ভাৱনা আছে এনেকুৱা ধৰণৰ এটা প্ৰশ্নৰ ঠিক আছে নেক্সট কুৱেশ্যনটো আপোনালোকে চাওক এইটো ধুনীয়া কুৱেশ্যনে মই লৈছোঁ কি লৈছোঁ নেক্সট কুৱেশ্যনটো যে একে ভূমি বিশিষ্ট দুটা ত্ৰিভুজৰ কালিৰ অনুপাত আমাক দিছে 3:5 অ'কে কালিৰ অনুপাত কিন্তু এইটো ঠিক আছে যদি সিহঁতৰ উচ্চতাৰ পাৰ্থক্য 10 চেণ্টিমিটাৰ হয় তেনেহ'লে ডাঙৰ ত্ৰিভুজটোৰ উন্নতি কিমান হ'ব আমাক সুধিছে চাওক মই ধুনীয়াকৈ কি বুলি কয় দুটা ভূমি ইয়াত অংকন কৰিছোঁ একে সমান হ'ব লাগিব হয়নে কাৰণ কি কৈছে একে ভূমি বিশিষ্ট বুলি কৈছে মানে এইডাল ভূমি যদি ধৰি লওক এনেকুৱাকৈ 2 চেণ্টিমিটাৰ আমি নিজেই ধৰি লৈছোঁ আপোনালোকে 2 ধৰে 4 ধৰে যি ধৰে ধৰিব পাৰে যে মই দুডাল ধুনীয়াকৈ ভূমি ধৰিছোঁ ইয়াতে অ'কে কি ধৰিছোঁ এইডাল ভূমি দুডাল ভূমিয়ে কিমান 2 চেণ্টিমিটাৰকৈ অ'কে এইডালো 2 cm আৰু এইডালো কিমান হ'ব 2 cm হ'ব অ'কে এনে ধৰি লৈছোঁ ঠিক আছে এতিয়া চাওক যদি এই ভূমি দুডাল যদি একে হয় তেতিয়াহ'লে এই যিটো কালি ওলাব ত্ৰিভুজটোৰ যিটো কালি ওলাব এইটো ডাঙৰ ত্ৰিভুজ এটা সৰু ত্ৰিভুজ আৰু ধৰি লওক এটা মই কি কৰিছোঁ ডাঙৰ ত্ৰিভুজ অংকন কৰিছোঁ অ'কে এতিয়া চাওক ভূমিটো যিহেতু একে এই দুটা ত্ৰিভুজৰ যদি আমি কালিটো চাওঁ কালিটো চালে আমি ক'ত কালিটোৰ পাৰ্থক্য পাম যে ইয়াৰ যিটো উন্নতি আৰু ইয়াৰ যিটো উন্নতি এই দুটা বেলেগ বেলেগ হ'ব মানে উচ্চতা দুটা বেলেগ বেলেগ হ'ব আৰু উচ্চতাৰ যিটো পাৰ্থক্য ঠিক আছে উচ্চতাৰ যিটো পাৰ্থক্য হ'ব সেইটো কি হ'ব কালিৰো পাৰ্থক্য হ'ব মানে ভূমিটোতো একেই আছে ইয়াতো ভূমি ইমানেই আছে ইয়াতো ভূমি ইমানেই আছে গতিকে পাৰ্থক্যটো ক'ত লাগিছে ডাঙৰ সৰুটোৰ এই উন্নতিডালত লাগিছে হয়নে গতিকে চাওক আপোনালোকে ইয়াৰ ৰেচিঅ'টো কিমান দিয়া আছে ধুনীয়াকৈ ৰেচিঅ'টো উঠাই লওক যে 3:5 আছে এতিয়া চাওক ইয়াত কিমান ৰেচিঅ' কম আছে 3:5 আপোনাৰ এইবিলাক শ্বৰ্ট ট্ৰিক্স দিয়ক এইবিলাক আপোনালোকে ইউজ কৰিব পাৰিলে আপোনালোকে পৰীক্ষাত কম মানে সময়তে এনসাৰবিলাক কৰিব পাৰিব এতিয়া চাওক যে ইয়াত কিমান ৰেচিঅ' কম আছে বা ডিফাৰেন্সটো কিমান ৰেচিঅ' আছে 3 আৰু 5ৰ ডিফাৰেন্স কিমান বোলে 2
2 ৰেচিঅ' এতিয়া 2 ৰেচিঅ'টো কি ইহঁতৰ মাজৰ ডিফাৰেঞ্চ ওকে ইহঁতৰ মাজৰ ডিফাৰেঞ্চ মানে কাৰ ডিফাৰেঞ্চ কালিৰ ডিফাৰেঞ্চ আৰু কালিৰ ডিফাৰেঞ্চটো ক'ৰ পৰা উৎপন্ন হৈছে এই যি উন্নতি আছে ত্ৰিভুজৰ এই ত্ৰিভুজৰ উন্নতিৰ পৰাই কালিৰ ডিফাৰেঞ্চ লাগিছে মানে কালিৰ ডিফাৰেঞ্চ মানে উন্নতিৰ ডিফাৰেঞ্চ কাৰণ ভূমিটো একেই আছেনে নাই বুজি পাইছেনে একদম ক্লিয়াৰকৈ এতিয়া এই 2 ৰেচিঅ' মানে আমাক কিমান কৈছে 10 সেন্টিমিটাৰ পাৰ্থক্য 2 ৰেচিঅ' মানে কিমান 10 সেন্টিমিটাৰ গতিকে 1 ৰেচিঅ' মানে কিমান হ'ব 5 সেন্টিমিটাৰ হ'ব গতিকে 1 ৰেচিঅ' মানে যদি 5 সেন্টিমিটাৰ হয় তেতিয়াহ'লে 3 ৰেচিঅ' মানে কিমান হ'ব 15 হ'ব 3 ৰেচিঅ' মানে 15 সেন্টিমিটাৰ কি পালোঁ আমি এই সৰু ত্ৰিভুজটোৰ বাহুডাল পালোঁ আৰু পাঁচে যদি আমি 5ৰে পূৰণ কৰোঁ কিমান হ'ব তেতিয়া 25 সেন্টিমিটাৰ হ'ব তাৰমানে ডাঙৰ ত্ৰিভুজটোৰ আমি উন্নতি কিমান পালোঁ 25 সেন্টিমিটাৰ পালোঁ এতিয়া 15 হৈছে সৰুটোৰ 25 হৈছে ডাঙৰটোৰ ইহঁতৰ মাজৰ পাৰ্থক্যটো কিমান 10 সেন্টিমিটাৰ ওলাই গ'ল মানে এইবিলাক শ্বৰ্ট ট্ৰিক্স একদমেই সহজ আৰু মনত ৰখাৰ বাবে বহুত সুবিধা হয় ঠিক আছে গতিকে আমাক সুধিছে কি কুৱেশ্যনত যে ডাঙৰ ত্ৰিভুজটোৰ উন্নতি গতিকে ডাঙৰ ত্ৰিভুজটোৰ উন্নতি কিমান পালোঁ আমি 25 সেন্টিমিটাৰ পালোঁ মানে শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াৰে এ নম্বৰ অপশ্যনটো হ'ব ক্লিয়াৰ কোনো সূত্ৰ আমি ইয়াত ইউজ কৰা নাই নেক্সট কুৱেশ্যনটো অতিকে গুৰুত্বপূৰ্ণ কুৱেশ্যনে হয় ধুনীয়াকৈ শুনি থাকক আৰু ধুনীয়াকৈ চাই থাকক দিয়ক কি লৈছোঁ নেক্সট কুৱেশ্যনটো যে আয়ত ক্ষেত্ৰৰ প্ৰতিটো বাহুৰ মধ্যবিন্দুবোৰ সংযোগ কৰিলে উৎপন্ন হোৱা ক্ষেত্ৰটো কি হ'ব দেখিছে আপোনালোকে মই ইয়াত ধুনীয়াকৈ এটা আয়ত অংকন কৰিছোঁ আৰু ইয়াৰ যিবোৰ বাহু আছে ঠিক আছে এই বাহুবোৰৰ যিবোৰ মধ্যবিন্দু থাকিব ইয়াৰ মধ্যবিন্দু এইটো ইয়াৰ মধ্যবিন্দু এইটো ইয়াৰ মধ্যবিন্দু এইটো আৰু ইয়াৰ মধ্যবিন্দু কি হ'ব এইটো হ'ব এতিয়া এই বাহুকেইটা যদি আমি এনেকৈ বাহুকেইটা নহয় বাৰু বিন্দুকেইটা যদি আমি এনেকৈ সংযোগ কৰি দিওঁ বিন্দুকেইটা যদি আমি এনেকৈ সংযোগ কৰি দিওঁ তেতিয়াহ'লে ইয়াত যিটো কি বুলি কয় ক্ষেত্ৰ উৎপন্ন হৈছে এই ক্ষেত্ৰখনক আমি কি ক্ষেত্ৰ বুলি ক'ম যিটো ক্ষেত্ৰ ইয়াত উৎপন্ন হৈছে এই ক্ষেত্ৰখনক আমি কি বুলি ক'ম কি নামেৰে নামাকৰণ কৰিম ইয়াক আমি ক'ম সামন্তৰিক বুলি কাৰণ আমি সকলোৱে দেখিছোঁ কি উৎপন্ন হৈছে ইয়াত সামন্তৰিক উৎপন্ন হৈছে সামন্তৰিকৰ কি হয় এই যিবোৰ বিপৰীত বাহুবোৰ কি হয় সামন্তৰিকৰ সদায় সমান হয় ঠিক আছে মানে এইডাল সমান এইডাল হৈছে এইডাল সমান এইডাল হৈছে ওকে কি ইয়াত ক্ষেত্ৰ উৎপন্ন হৈছে সকলোৱে মনত ৰাখিব সামন্তৰিক উৎপন্ন হৈছে ঠিক আছে ক্লিয়াৰ এতিয়া আগবাঢ়িছোঁ ইয়াৰ নেক্সট কুৱেশ্যনটোলৈ আৰু নেক্সট কুৱেশ্যনটো অতিকে গুৰুত্বপূৰ্ণ এটা কুৱেশ্যনে লৈছোঁ যে এটা বৃত্তৰ অ' বি কেন্দ্ৰৰ মাজেৰে নোযোৱা জিয়া অ' বৃত্তটোৰ কেন্দ্ৰ চি এ বিৰ মধ্যবিন্দু এতিয়া আমাক সুধিছে যে কোণ অ' চি এ কিমান ডিগ্ৰী হ'ব ঠিক আছে 80 ডিগ্ৰী হ'ব 90 ডিগ্ৰী হ'ব 45 ডিগ্ৰী হ'ব নে 60 ডিগ্ৰী হ'ব এতিয়া এই কুৱেশ্যনটো যদি আমি কৰিব লাগে তেতিয়াহ'লে আমি কি কৰিব লাগিব পোনপ্ৰথমে এটা বৃত্ত অংকন কৰিব লাগিব হয়নে নহয় চাওক আপোনালোকে ধুনীয়াকৈ ইয়াত এটা আপোনালোকে ইয়াত এনেকৈ বৃত্ত এটা অংকন কৰি দিয়ক অ'কে বৃত্ত এটা অংকন কৰিলে এতিয়া এই বৃত্তটোৰ কি বুলি কৈছে আমাক বৃত্তটোৰ কথা কোৱাতে কৈছে যে অ' হৈছে বৃত্তটোৰ কেন্দ্ৰ অ' বৃত্তটোৰ কি বুলি কৈছে কেন্দ্ৰ বুলি কৈছে এতিয়া কি বুলি কৈছে এ আৰু বি কেন্দ্ৰৰ মাজেৰে নোযোৱা জিয়া হয়নে কেন্দ্ৰৰে যোৱা নাই ধৰি লওক এইপিনে বেলেগ চাইডেদি গৈছে অ'কে বেলেগ চাইডেদি গৈছে কি এইডালৰ নাম এ আৰু বি এতিয়া আমাক কি বুলি কৈছে যে চি এ বিৰ মধ্যবিন্দু কোনটো এইটো হ'ব এইটো কি হ'ব চি অ'কে এতিয়া আমাক সুধিছে কোনটো যে কোণ অ' চি এ মানে এইটো যদি এনেকৈ ত্ৰিভুজ বনাই দিয়ে এইটো যদি এনেকৈ যদি ত্ৰিভুজ এটা বনাই দিয়ে এতিয়া এই যিটো কোণ হ'ব ইয়াতে হয়নে এই যিটো ইয়াতে কোণ হ'ব অ' চি এ এই যিটো কোণ হ'ব এই কোণটোৰ মাপ আমাক কিমান সুধিছে মানে এই যিটো চি কোণ ইয়াতে চি বিন্দু হয়নে গতিকে এই চি কোণটোৰ মাপ কিমান হ'ব সুধিছে চাওক আপোনালোকে যে যেতিয়া এডাল কি হ'ব সমান্তৰাল সৰল ৰেখাৰ ওপৰত যেতিয়া এডাল চিধাই লম্ব পৰিব তেতিয়া মই আপোনালোকক আগতেই কৈছিলোঁ যে সদায় কি হ'ব 90 ডিগ্ৰীৰ কোণ উৎপন্ন হ'ব হয়নে কৈছিলোঁ মই আগতে মনত আছে আপোনালোকৰ সকলোৰে গতিকে ইয়াৰে শুদ্ধ উত্তৰ কিমান হ'ব 90 ডিগ্ৰী হ'ব হয়নে আমি গম পাই গ'লোঁ যে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ কিমান 90 ডিগ্ৰী এতিয়া চাওক নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ নেক্সট কুৱেশ্যনটো তেনেকুৱা একেই গুৰুত্বপূৰ্ণ কুৱেশ্যনে লৈছোঁ কি লৈছোঁ মই নেক্সট কুৱেশ্যনটো যে এটা সমকোণী ত্ৰিভুজৰ সূক্ষ্ম কোণ দুটাৰ অনুপাত আমাক কিমান বুলি দিছে 2:3 বুলি দিছে এতিয়া আমাক কৈছে যে কোণ দুটাৰ মাপ কিমান হ'ব মানে সমকোণী ত্ৰিভুজ মানে কি তাৰ যিকোনো এটা কোণৰ মাপ 90 ডিগ্ৰী হয়নে নহয় এতিয়া এটা কোণৰ মাপ 90 ডিগ্ৰী পালোঁ বাকী দুটা কোণৰ মাপ এতিয়া কিমান হ'ব লাগিব মানে ত্ৰিভুজৰ তিনিওটা কোণৰ মাপ কিমান 180 ডিগ্ৰী এতিয়া তাৰ একলাই এটাতে যদি 90 ডিগ্ৰী হয় বাকী দুটা কোণ মিলি কিমান হ'ব লাগিব বাকী দুটা কোণ মিলিও 90 ডিগ্ৰী হ'ব লাগিব কি কোণ দুটাৰ যোগফল এতিয়া কোণ দুটাৰ যোগফলটো আমাক কেনেকৈ কৈছে চাওক কোণ দুটা কৈছে 2:3 গতিকে আপোনালোকে কি কৰক প্ৰথমে অনুপাত দুটা যোগ কৰি দিয়ক কিমান হ'ব অনুপাত দুটা যোগ কৰিলে 5 হ'ব হয়নে নহয় এতিয়া সৰু কোণটো ধুনীয়াকৈ উলাই লওক আপোনালোকে 5/2 পূৰণ কি কৰক আপোনালোকে
90 ডিগ্ৰী কৰি দিয়ক কাৰণ দুটাৰ যোগফল 90 ডিগ্ৰী ত্ৰিভুজৰ কোণ এটাটোতো গুচিয়ে গ'ল অলৰেডি গতিকে 90 আপোনালোকে 5ৰে কাটিলে কিমান বাজ যাব 18 বাজ যাব 18 দুগুণ কিমান হ'ব 36 ডিগ্ৰী হ'ব মানে এটা কোণ আমি গম পাই গ'লোঁ কিমান সৰু কোণটো 36 ডিগ্ৰী এনচাৰত চাওক আপোনালোকে 36 ডিগ্ৰী ক'ত আছে ডি নম্বৰ অপশ্যন আছে গতিকে এইটোৱে শুদ্ধ উত্তৰ হ'ব মানে নেক্সট কোণটো কিমান হ'ব 54 ডিগ্ৰী হ'ব সেইটো আপোনালোকে মানে প্ৰুভ কৰি চাব পাৰে ঠিক আছে নেক্সট ইয়াতে 2 জাগা 3 আহিব আৰু 18 3 গুণ 54 হৈ যাব কথাটো সেইটোৱে মানে আমি গম পাই গ'লোঁ যে এটা সমকোণী ত্ৰিভুজৰ কি বুলি কয় এটা সমকোণী ত্ৰিভুজৰ সূক্ষ্ম কোণ দুটাৰ যদি অনুপাত 2:3 হয় তেতিয়াহ'লে কোণ দুটা কি হ'ব 36 ডিগ্ৰী আৰু 54 ডিগ্ৰীৰ কোণ উৎপন্ন হ'ব ঠিক আছে বুজি পাইছে আপোনালোকে একদম সকলোৰে কনচেপ্টটো ক্লিয়াৰ হৈ গৈছে যদি আপোনালোকৰ সকলোৰে কনচেপ্টটো ক্লিয়াৰ হৈ গৈছে আৰু যদি বুজি পাইছে মোৰ ভিডিঅ'সমূহ তেতিয়াহ'লে আপোনালোকে ভিডিঅ'কেইটা ধুনীয়াকৈ লাইক কৰিব আপোনালোকৰ যিখিনি বন্ধু বান্ধৱী আছে যিসকলে অসম টেটেই হওক নাইবা বেলেগ কিবা পৰীক্ষাৰ প্ৰস্তুতি কৰি আছে তেওঁলোকলৈ ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব আৰু যদি তাৰ মাজতো আপোনালোকে কিবা বুজি নোপোৱাকৈ আছে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰিব আৰু টেলিগ্ৰামত কিন্তু আপোনালোকে সকলোৱে আহিব কিয়নো টেলিগ্ৰামত আপোনালোকলৈ প্ৰতিদিনে ধুনীয়া ধুনীয়া কুইজ অনুষ্ঠিত কৰা হয় আৰু এই ভিডিঅ'বিলাকৰ লিংকবিলাক তাত দিয়া হয় যাতে আপোনালোকৰ কাৰো মিছ হৈ নাযায় প্ৰতিটো ভিডিঅ' ঠিক আছে গতিকে টেলিগ্ৰামৰ নম্বৰ ডেছক্ৰিপশ্যনত দিয়া আছে মানে টেলিগ্ৰামৰ লিংক দিয়া আছে ডাউনলোড কৰি ল'ব প্ৰথমে টেলিগ্ৰামটো তাৰপিছত লিংকত গ'লে আপোনালোকে আহিব পাৰিব ঠিক আছে চাওক এতিয়া নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ নেক্সট কুৱেশ্যনটো মই কি লৈছোঁ যে এটা সমবাহু ত্ৰিভুজ এটা বৰ্গক্ষেত্ৰ এটা সুষম ষড়ভুজ আৰু এটা সুষম অষ্টভুজৰ পৰিসীমা প্ৰত্যেকৰে সমান মানে সমবাহু ত্ৰিভুজটোৰ পৰিসীমা যিমান সমবাহু ত্ৰিভুজ মানে কি গোটেইকেইটা বাহু সমান হয়নে নহয় বৰ্গক্ষেত্ৰ গোটেইকেইটা বাহু সমান সুষম ষড়ভুজ গোটেইকেইটা বাহু সমান 6টা বাহুৱে সমান আৰু সুষম অষ্টভুজ কি গোটেই 8টা বাহুটোৱে সমান আৰু গোটেইকেইটাৰ পৰিসীমা কি বুলি কৈছে 24 চেণ্টিমিটাৰ বুলি কৈছে এতিয়া আমাক সুধিছে যে কালি কাৰ বেছি হ'ব এতিয়া এনেকুৱা ধৰণৰ প্ৰশ্ন যদি আহে আপোনালোকৰ পৰীক্ষাত তেতিয়া আপোনালোকে একদম একো ভাবিব লগা নাই একদম সিধা লজিক ইউজ কৰি দিব যে যিটো ক্ষেত্ৰত বা যিটো চিত্ৰত বেছিকৈ বাহু থাকিব সেই চিত্ৰটো বা সেই ক্ষেত্ৰখনে কি হ'ব বেছি ঠাই আৱৰি থাকিব ওকে মনত ৰাখিব এতিয়া ইয়াত হাইয়েষ্ট বাহু ক'ত আছে অষ্টভুজত আছে 8ডাল বাহু আছে গতিকে অষ্টভুজৰ পৰিসীমা কি হ'ব হাইয়েষ্ট ডাঙৰ হ'ব গতিকে অষ্টভুজ ক'ত আছে সুষম অষ্টভুজ ডি নম্বৰ অপশ্যন ওকে ডি নম্বৰ অপশ্যনটো কি হ'ব ইয়াতে শুদ্ধ উত্তৰ হ'ব চাওক এতিয়া আগবাঢ়িছোঁ নেক্সট কুৱেশ্যনটোলৈ এইটো গুৰুত্বপূৰ্ণ কুৱেশ্যনে হয় যে এটা আয়তক্ষেত্ৰৰ দিশ আমাক কি বুলি কৈছে প্ৰস্থতকৈ 2 চেণ্টিমিটাৰ বেছি বুলি কৈছে যদি তাৰ কালি 35 চেণ্টিমিটাৰ হয় তেন্তে আমাক সুধিছে কি প্ৰস্থ কিমান ওকে কনচেপ্টটো ধুনীয়াকৈ ক্লিয়াৰ কৰি ল'ব আৰু কুৱেশ্যনটো প্ৰথমে ধুনীয়াকৈ বুজি ল'ব ঠিক আছে পুনৰবাৰ মই কৈছোঁ কুৱেশ্যনটো যিহেতু এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন লৈছোঁ মই এইটো যে এটা আয়তক্ষেত্ৰৰ দিশ কিমান বুলি কৈছে প্ৰস্থতকৈ 2 চেণ্টিমিটাৰ বেছি মানে প্ৰস্থ যদি 2 হয় দিশ 4 হ'ব প্ৰস্থ যদি 3 হয় দিশ 5 হ'ব তেনেকুৱা আমাক কৈছে যে ইয়াৰ কালি কিমান বুলি কৈছে 75 ওকে এতিয়া চাওক x পূৰণ x + 2 সমান কিমান 35 হয়নে ক্লিয়াৰ আপোনালোকৰ এতিয়া চাওক আপোনালোকে যে x পূৰণ x + 2 এতিয়া x পূৰণ x + 2 মানে এতিয়া যদি আপোনালোকে উলিয়াই লয় তেতিয়াহ'লে আপোনালোকে ধুনীয়াকৈ কৰিব পাৰে নাইবা আপোনালোকে যদি ইমান টানকৈ কৰিব নাযায় এনেই যদি জেনেৰেলি ভাবি লয় যে 35 হৈছে কি বুলি কয় আয়তটোৰ কালি আৰু আয়তৰ কালি কেনেকৈ উলিয়াই যে দিশ পূৰণ কি কৰে প্ৰস্থ উলিয়াই লৈ কিনে কৰে হয়নে দিশ পূৰণ প্ৰস্থ ইয়াত উলিয়াই লয় আৰু দিশ পূৰণ প্ৰস্থ যদি ইয়াত কৰি দিয়ে তেতিয়াহ'লে আমি কি পাই যাওঁ আয়তৰ কালি পাই যাওঁ এতিয়া 35 হ'ব লাগিব 35 যদি হয় তেনেকুৱা দুটা সংখ্যাৰ পূৰণফল কি হ'ব লাগিব 35 হ'ব লাগিলে বোলে 7 আৰু 5 হ'ব লাগিব এটা যদি 7 হয় এটা 5 হ'ব গতিকে আমি 7 আৰু 5 বুলি কোৱাৰ লগে লগে গমে পাই গ'লোঁ যে প্ৰস্থ যদি 5 দিশ কিমান হৈছে 7 কাৰণ 2 বেছি আমি এনেকৈও ক'ব পাৰোঁ ওকে আমি এনেকৈ গমে পালোঁ এতিয়া প্ৰস্থ আমাক সুধিছে কিমান প্ৰস্থ 5 চেণ্টিমিটাৰ তেতিয়া কি হ'ব দিশটো 7 চেণ্টিমিটাৰ হ'ব আৰু কালিটো কি হ'ব 35 চেণ্টিমিটাৰ হ'ব মানে এইবিলাক সূত্ৰবিলাক ইউজ কৰিব যাব নালাগে আপোনালোকে চাওক আপোনালোকক মই এটা খুব ধুনীয়া কথা এটা কওঁ যে এই অসম টেটেই হওক বা এনেকুৱা ধৰণৰ যিকোনো কম্পাৰিটিভ পৰীক্ষাই হওক তাত মানে কি হয় প্ৰত্যেকটো সূত্ৰৰ পিছতে যদি আপোনালোকে দৌৰি থাকে ন আপোনালোকৰ বহুত মাইনাছ পইণ্ট আহিব গণিতত বিশেষকৈ কাৰণ সূত্ৰবিলাক ইউজ কৰি কিনে আপোনালোকে প্ৰশ্নবিলাক কৰাতে আপোনালোকৰ যদি কমন চেন্সটো যদি নাইকিয়া কৰি পেলাই তেতিয়া আপোনালোকৰ প্ৰব্লেমেই হ'ব এতিয়া এনেকুৱা ধৰণৰ বস্তুবিলাক আপোনালোকে নিজেই মানে নিজৰ যিটো কমন চেন্স তাৰ পৰা আপোনালোকে কৰিব লাগিব বা কেতিয়াবা আপোনালোকে কোনো সূত্ৰ ব্যৱহাৰ নকৰাকৈ এনচাৰকেইটা চাই কিনে মানে ইয়াৰ শুদ্ধ উত্তৰটো কৰিব লাগিব মানে এই অপশ্যনকেইটা চালেও আপোনালোকে পাই যাব তো সেইবিলাক হৈছে আপোনালোকৰ স্কিল যে আপোনালোকে কিমান নিজক ডেভেলপ কৰিব পাৰিছে যদি এনেকুৱা সূত্ৰৰ পিছতে আপোনালোকে দৌৰি থাকে তেতিয়াহ'লে কি হ'ব টাইম বৰবাদ হৈ নাযাব গতিকে ইমানো সূত্ৰৰ পিছত নদৌৰিব মই অকণমান আপোনালোকক এনেকুৱা ধৰণৰ ট্ৰিক্সখিনিও দি থাকিম মই ইমানো অভিজ্ঞ নহয় তথাপি যিমানখিনি মই জানো বা বুজোঁ তাৰ ভিতৰতে মই আপোনালোকক জনাই দিবলৈ যত্ন কৰিম যে আপোনালোকেও সেইকেইটা ট্ৰিক্স মানে অৱলম্বন কৰক
নিশ্চয়কৈ ভাল ফল লাভ কৰিব পাৰিব ঠিক আছে এতিয়া ক্লাছৰ মাজত বাৰু বহুত বাহিৰা কথা নকওঁ শেষ কৰিছোঁ ক্লাছটো আগতে 89 কুৱেশ্যন কৰিলোঁ আৰু আমাৰ এটা কুৱেশ্যন আছে হয়নে সেইটো নেক্সট কুৱেশ্যনটোলৈ আমি আগবাঢ়িছোঁ ধুনীয়াকৈ চাই থাকক সকলোৱে নেক্সট কুৱেশ্যনটো কি লৈছোঁ যে মই এটা ত্ৰিভুজৰ এ বি ইছটো বি চি মানে এ বি বি চিৰ অনুপাত আমাক কিমান বুলি কৈছে 3:5 বি চি চি এৰ অনুপাত আমাক কিমান বুলি কৈছে 5:4 যদি তাৰ চি এ 8 চেণ্টিমিটাৰ হয় তেতিয়া ত্ৰিভুজটোৰ পৰিসীমা আমাক কিমান হৈছে সুধিছে অ'কে এতিয়া চাওক আপোনালোকে ত্ৰিভুজৰ বাহুকেইটা কি এটা বাহু এ বি বেলেগ এটা বাহু কি হ'ব বি চি আৰু এটা বেলেগ বাহু কি হ'ব এ চি বা চি এ হয়নে এ চি বা চি এ হ'ব এতিয়া আমাক কি কৈছে ইহঁতৰ অনুপাতটো দিয়া আছে প্ৰথমতে আমাক কি দিছে এ বি বি চিৰ অনুপাত কিমান বুলি দিছে এ বি আৰু বি চিৰ অনুপাত দিছে আমাক কিমান বোলে 3:5 বুলি দিছে হয়নে নহয় নেক্সট আমাক কি দিছে বি চিৰ অনুপাত দিছে হয়নে বি চি নে এইটো অ'কে বি চি আৰু চি এৰ অনুপাত দিছে বি চি কিমান বুলি কৈছে 5 বুলি কৈছে চি এ কিমান বুলি কৈছে 4 বুলি কৈছে এইকেইটা কি হৈছে ইহঁতৰ অনুপাত কেইটা অ'কে এতিয়া যিহেতু ইয়াত আমি দেখিছোঁ যে বি চি দুয়োটাতে একে আছে গতিকে আমি ইয়াত একো বেলেগ প্ৰব্লেম ক্ৰিয়েট কৰিব লগা নাই ধুনীয়াকৈ এনচাৰটো মিলি আছে এতিয়া চাওক এইকেইটা অনুপাতহে দিছে গোটেইকেইটা অনুপাত দিছে আমাক লাগে কিন্তু যে চেণ্টিমিটাৰত লাগে গতিকে আমাক ইয়াত ধুনীয়াকৈ মানে কুৱেশ্যনত দিও দিছে যে চি এ সমান 8 চেণ্টিমিটাৰ মানে চি এ ৰেচিঅ'ত 4 দিছে অ'কে ৰেচিঅ' হিচাপে চি এটো 4 কিন্তু চেণ্টিমিটাৰ হিচাপে চি এটো কিমান বুলি কৈছে যে 8 চেণ্টিমিটাৰ অ'কে তো যদি চেণ্টিমিটাৰত বা জোখত চাওঁ তেতিয়াহ'লে আমি কিমান পালোঁ 8 চেণ্টিমিটাৰ পালোঁ চি এ বাহুডাল আৰু ৰেচিঅ'ত কিমান চি এ বাহুডাল ৰেচিঅ'ত পাইছোঁ আমি 4 গতিকে 4 মানে যদি 8 চেণ্টিমিটাৰ হয় 1 মানে কিমান হ'ব 2 চেণ্টিমিটাৰ হয়নে নহয় 4 মানে গম পালোঁ আমি 8 1 মানে গম পালোঁ এতিয়া 2 গতিকে 5 মানে কিমান হ'ব 10 চেণ্টিমিটাৰ 3 মানে কিমান হ'ব 6 চেণ্টিমিটাৰ গতিকে আপোনালোকে এইকেইটা ধুনীয়াকৈ এটা যোগ কৰি দিয়ক পৰিসীমা পাই যাব কাৰণ আমাক সুধিছে কি ত্ৰিভুজটোৰ পৰিসীমা গতিকে ত্ৰিভুজৰ পৰিসীমা কি বাহু যোগ বাহু 10 6 16 16 8 24 গতিকে 24 চেণ্টিমিটাৰ হ'ব ইয়াৰ শুদ্ধ উত্তৰ মানে খুব ধুনীয়া কুৱেশ্যন আৰু এনেকুৱা ইণ্টাৰেষ্টিং কুৱেশ্যনে কিন্তু আপোনালোকৰ পৰীক্ষাত আহি যাব ঠিক আছে গতিকে নিশ্চয়কৈ মই আশা কৰোঁ আপোনালোকে ভিডিঅ'টোৰ পৰা বহুখিনি কথা শিকিব পাৰিছে আৰু যোৱাকালি মই এটা কুৱেশ্যন লৈছিলোঁ বাৰু শেষত যিটো কুৱেশ্যন অকণমান ভুল হৈ গৈছিলে মানে বুজাতে ভুল হৈছিলে একচুৱেলি কুৱেশ্যনটো কেনেকুৱা আছিলে যে 100ৰ পৰা কি আছিলে 200লৈ 9ৰে বিভাজ্য সংখ্যাবোৰৰ গড় উলিয়াব দিছিলে হয়নে 9ৰে বিভাজ্য সংখ্যাবোৰৰ গড় এইটো আছিলে সংখ্যাবোৰৰ আমাক গড় উলিয়াব দিছিলে আৰু আমি কুৱেশ্যনটো কিবা বেলেগ কৰিলোঁ হয়নে এনচাৰটো আমাৰ মানে কিবা বেলেগ ওলাই গ'ল উলিয়াব দিছিলে আমাক কিবা কিন্তু কুৱেশ্যনটো হয়তো বুজাতে প্ৰব্লেম হৈ গ'ল নেকি মোৰ একো নাই বাৰু এতিয়া মই খুব ধুনীয়াকৈ আপোনালোকে এই কুৱেশ্যনটো কৰি দি আছোঁ আপোনালোকে ধুনীয়াকৈ শুনিব যে আপোনালোকে সকলোৱে জানে 100টো কি হয় 9ৰে বিভাজ্য নহয় হয়নে বা 100 1 2 3 4 5 6 7 কাকো কি হয় 9ৰে বিভাজ্য নহয় এতিয়া 9ৰে বিভাজ্য হ'বলগীয়া 100ৰ পিছৰ সংখ্যাটো যদি চাওঁ তেতিয়াহ'লে আমি কোনটো পাম 108টো পাম হয়নে 108টো কি হ'ব 9ৰে সম্পূৰ্ণকৈ বিভাজ্য হ'ব আৰু এইটো কথা যোৱাকালি আপোনালোকে প্ৰায় গমেই পাইছে আৰু এই 108টো 9ৰ কিমান নম্বৰ গুণিতক হয় 12 নম্বৰ গুণিতক হয় অ'কে এইটো কথা আপোনালোকে জানে এতিয়া কিমান নম্বৰ গুণিতক হয় আমাক সেইটো দৰকাৰ নাই আমাক মুঠতে লাগে যে 100ৰ পিছত 9ৰে বিভাজ্য হোৱা সংখ্যা কোনটো 108টো এতিয়া 200ক চাওঁ আমি 200ক হৰণ যাবনে 9ৰে নাযায় 199ক যাবনে নাযায় 198ক যাব হয়নে নহয় 198 হৈছে আটাইতকৈ ডাঙৰটো আৰু আটাইতকৈ সৰুটো কোনটো 108টো এতিয়া যদি আমি গড় উলিয়াব লাগে কেনেকৈ গড় উলিয়াইছিলোঁ আমি যে এই যিটো সৰু সংখ্যা তাৰ লগত আমি ডাঙৰ সংখ্যাটো যোগ কৰিব লাগে মানে 108 যোগ 198 হৰণ কি আছিলে 2 আছিলে এইটো আছিলে সূত্ৰটো হয়নে নহয় মানে সৰু সংখ্যা যোগ ডাঙৰ সংখ্যা হৰণ 2 এতিয়া চাওক দুইটা যোগ কৰিলে আমি কিমান পাম 8 8 16 6 7 1 9 0 9 1 10 0 7 1 1 1 2 1 কিমান 3 হয়নে আৰু তলত আমি কি লিখিব লাগিব 2 গতিকে এতিয়া 2ৰে যদি 306ক আমি হৰণ কৰি দিওঁ তেতিয়াহ'লে আমি উত্তৰ কিমান পাম 153 পাম হয়নে মানে 153 কি হ'ব গড় হ'ব কাৰ যে 100 পৰা 200লৈকে যিমানটা সংখ্যা আছে যিকেইটাক আমি কিহেৰে হৰণ কৰিব পাৰোঁ 9ৰে হৰণ কৰিব পাৰোঁ আৰু সেই সংখ্যাকেইটাৰ যদি আমি কি কৰোঁ গড় নিৰ্ণয় কৰোঁ তেতিয়াহ'লে আমি সকলোৱে গড় কিমান পাম 153 পাম আৰু এইটো হৈছে শুদ্ধ উত্তৰ গতিকে আপোনালোকে এই কনচেপ্টটো ভালকৈ কৰিব আৰু বহুতকেইটা কুৱেশ্যন আপোনালোকে নিজে প্ৰেক্টিছ কৰক মানে
মই 100ৰ পৰা 200লৈকে লৈছোঁ আপোনালোকে 100ৰ পৰা 300লৈকে লওক 400লৈকে লওক 500লৈকে লওক এবাৰ 9ৰে চাওক এবাৰ 7ৰে এবাৰ 11ৰে একবাৰ 3ৰে এনেকুৱা ধৰণে বিভিন্ন বেলেগ বেলেগ সংখ্যাৰে আপোনালোকে এনেকুৱা ধৰণৰ প্ৰশ্ন কেইটামান কৰক কিয়নো পৰীক্ষাত এনেকুৱা ধৰণৰ কুৱেশ্যন এটা অহাৰ সম্ভাৱনা বহুত আছে ঠিক আছে গতিকে বন্ধুসকল আজি আৰু ভিডিঅ'টো দীঘলীয়া নকৰোঁ ইমানখিনিয়ে আছিল আজিৰ এই ভিডিঅ'টোত কেনেকুৱা পালে আপোনালোকে আজিৰ এই ভিডিঅ'টো চাই সকলোৱে জনাব যদি আপোনালোকৰ অকণমান হ'লেও ভাল লাগিছে নাইবা জীৱনত যদি কিবা প্ৰভাৱ পৰা বুলি ভাবিছে গণিতৰ ওপৰত গতিকে আপোনালোকে লাইক কৰক ভিডিঅ'টো আৰু যদি বাৰু ভাবিছে ভাল লগা নাই ভিডিঅ'টো তেতিয়াহ'লে ডিছলাইক কৰি দিয়ক আৰু যদি বাৰু মনোপুত হৈছে তেতিয়াহ'লে শ্বেয়াৰো কৰক আপোনালোকৰ বন্ধুবৰ্গৰ মাজলৈ আৰু যদি আপোনালোকে প্ৰথমবাৰৰ বাবে মোৰ চেনেলটোলৈ আহিছে আৰু এতিয়ালৈ চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ আছে তেতিয়াহ'লে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰক কিয়নো জ্ঞানজ্যোতিত সদায় আপোনালোকে জানিব লগা শিকিব লগা আৰু বুজিব লগা ভিডিঅ' আপলোড কৰা হয় ঠিক আছে গতিকে বন্ধুসকল আজিলৈ এৰিছোঁ অহাকালি পুনৰ আপোনালোকক সকলোকে লগ পাম এতিয়াহ'লে আজিলৈ বাই বাই জয় আয়ুষ